ডিমৌ মহাবিদ্যালয় গৈ আছোঁ। আজি এই মহাবিদ্যালয়ত কৰ্মচাৰী সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা আছে। এতিয়া ইতিমধ্যে আমি পাইছোঁহি। এয়াই হ'ল ডিমৌ মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ এখন ঐতিহাসিক মহাবিদ্যালয়, ডিমৌ মহাবিদ্যালয়। মহাবিদ্যালয়ৰ চৌপাশটো মই দেখুৱাম আপোনালোকক। এয়া মহাবিদ্যালয়ৰ চৌপাশ, আৰু তাৰ পাছতে আমি সভাগৃহত প্ৰৱেশ কৰিম। আৰু এয়া আপোনালোকে দেখিছে ডিমৌ মহাবিদ্যালয়, ঐতিহাসিক এখন মহাবিদ্যালয়। ইয়াত প্ৰশাসনিক ভৱন, ডিমৌ মহাবিদ্যালয়ৰ খুব সুন্দৰ পৰিৱেশ, ভাল লাগে ইয়াত। আমি প্ৰথম আহিছোঁ যদিও পৰিৱেশটো চাই ইমান আপ্লুত হৈ পৰিছোঁ, ভাল লাগিছে। আৰু